গাঁওখনৰ এতিয়া ধৰ এই আজি মোৰ বয়সে হ'ল আপোনাৰ ৬০-৬৫ বছৰ, কিন্তু এই দলংখনৰ অৱস্থাটো এনেকেই আছে। কিন্তু মানুহখিনি মানে অহা যোৱা কৰাৰ কাৰণত বহুত সমস্যাত আমি পৰি আছোঁ। আৰু এতিয়া ধৰ আমি BTADৰ MCL বা ধৰ এই তেওঁলোকক আমি বহুত আবেদন নিবেদন মানে কৰি আছোঁ, ৰাজহুৱা হিচাপেও কৰি আছোঁ বা ব্যক্তিগত হিচাপেও মানে তেওঁলোকৰ ওচৰত আমি যাওঁ। কিন্তু আৰু MLAও তাৰমানে কোনো এটা কথা আমাক মানে কাণ সাৰ নেদে। ইতিমধ্যে আমাৰ বৰ্তমান চলিত অৱস্থাত মানে দুৰ্গাদাস বড়ো ডাঙৰীয়াদেৱ আছে, গতিকে তেওঁকো তাৰমানে অৱগত কৰা গৈছিল। ইলেকশ্যনতো এতিয়া 2026 মানে তেওঁলোকে প্ৰচাৰ অভিযানটো চলাই আছে। গতিকে এই ক্ষেত্ৰত এতিয়া আমাৰ ৰাইজে কি মন্তব্য দিয়ে, কি বা এটা ষ্টেটমেণ্ট লয়, সেইটো ৰাইজৰ কথা আৰু। গতিকে ইয়াৰ আগত ইলেকশ্যনৰ আগত যদি আমাৰ ইয়াত মানে দলংখনৰ বিষয় লৈ এটা ইষ্টিমেট আগবঢ়ায়, তেতিয়াহ'লে আমাৰ ধৰ ল'ৰা ছোৱালীখিনি আৰু গাঁৱৰ আমাৰ যিখিনি এই ধৰ কালাইগাঁৱৰ হাট বজাৰত যোৱা মানুহখিনি অলপমান সুবিধা এটা হ'ব বুলি মই এটা ভাবোঁ আৰু। এতিয়া এনেকৈ যদি থাকে তেতিয়াহ'লে আমি আৰু মানে চৰকাৰৰ লগত জড়িত থকাৰ আমাৰ কোনো এটা অৰ্থ নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি এতিয়া আজি নিউজ লাইভৰ জৰিয়তে মই আবেদন এটা কৰিছোঁ, গতিকে দলংখন অতি সোনকালে হোৱাৰ কাৰণত এইখিনিয়ে মোৰ ক'ব।